ফাইনালি গাইজ আমি শ্বিলং আহি পালো এতিয়া অয়ো ৰুম এটাত আছো অয়ো ৰুমত আছো বৰ্তমান এতিয়া পুলিচ বজাৰত যাওঁ পুলিচ বজাৰত অলপমান চাই লওঁ বজাৰ চজাৰ কিবা কৰিব পাৰোঁ দেউতা আৰু মাৰ কাৰণে যদি কিবা ল'ব যদি পাৰোঁ তেনেহ'লে কম দামত যদি কিবা যদি পাওঁ তেতিয়া লৈ লওঁ বাকী অংকুৰেতো নাযায় অংকুৰে শুই আছে বাকী তপন পৰাগ ভাস্কৰ মই এনেকৈ গৈ আছোঁ তো চাই থাকক তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু ট্ৰেভেলিং CMG ব্লগছ তো আজি এটা নতুন ভিডিঅ'ৰ সৈতে আজি হ'ল শ্বিলঙত আছোঁ যিহেতু শ্বিলঙৰ পুলিচ বজাৰখন আপোনালোকক দেখাম বুলি যিহেতু কৈছিলোঁ তো দেখাম আৰু যোৱা যোনটো ভিডিঅ'টো আপোনালোকে চালে সেই ভিডিঅ'টোত বহুতখিনি কষ্ট হৈছে কাৰণ মই ভিডিঅ'টো ছুপাৰ ৱাইডত মানে ভিডিঅ'টো শ্বুট কৰিছিলোঁ সেইটোৰ কাৰণে মানে কি এডিটিং কৰোঁতে অলপমান ডিলে হৈ আছে তো সেইটো কাৰণে সোনকালে এডিট কৰিছিলোঁ মানে এডিট কৰোঁতে ৰাতি হৈ গ'ল তেওঁ ভিডিঅ'টো আপোনালোকে চালে এইটো হ'ল নেক্সট ডে'ৰ ভিডিঅ'টো আৰু কালি আমি গৈ আছোঁ কালি আমি ক'লৈ যাই আছোঁ কালি আমি ডাউকি যাই আছোঁ ডাউকি আমি বাংলাদেশ বৰ্ডাৰ কিন্তু তাতে আমি থাকিব পাৰিম নে নোৱাৰিম সেইটো কোনো ধৰণৰ নাজানো একো কাৰেণ্ট বা থাকে নে নাথাকে তাতো একো ক'ব নোৱাৰোঁ হোটেল পাম নে নাপাম খোৱা লোৱা কেনেকুৱা কি এইটো একো গম নাপাওঁ যিহেতু কালি ৰাতিপুৱা আমি মৰ্ণিং কেইটামানত যাম 6-7টামান বজাত যাম যে 6-7টা বজাত গৈ পেলাই তাতে আপোনালোকক দেখাম আৰু যদি লাইভ আপোনালোকে যদি ষ্টৰি যদি চাব যদি বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰাম হেণ্ডেলটো মোৰতো ডেছক্ৰিপশ্যনত দি থৈ দিয়া থাকে সেই ইনষ্টাগ্ৰামটো ফ'ল' কৰি লওক তাতে আপোনালোকে দেখা পাই থাকিব মই ক'ত যাই আছোঁ কি কৰি আছোঁ কি কৰা নাই গোটেই ষ্টৰি দি থাকোঁ আপোনালোকে চাব এতিয়া ওলাওঁ ইয়াৰ পৰা ভিডিঅ'টো বন্ধ হৈ গৈছিল এতিয়া ওলাওঁ ভাস্কৰ তাৰপিছত তপন তাৰপিছত কি আছিল নামটো পৰাগ আছিল এতিয়া গৈ নাম চাম পাহৰি গৈছোঁ তই ব্লগ এতিয়া চাই থাকোঁ তই ৰুমৰ পৰা ওলালোঁ এইটো চাওঁ এতিয়া ৰুমটো এইটো এতিয়া ওলাওঁ ইয়াৰ পৰা বাহিৰত গৈ পেলাই এতিয়া পৰাগহঁতে ল'লে এক্সট্ৰা ৰুম আমাৰ ৰুমটো হ'ল ইয়াতে ভাস্কৰ ৰুমটো হৈছে পিছফালে লৈছে জেগা নাই মানে এতিয়া গৈ থাকোঁ এতিয়া গলিৰ মাজে মাজে আমি গোটেইকেইটা গৈ আছোঁ গলিটো হ'ল এইটো গলিৰ মাজে মাজে এতিয়া আমি গৈ আছোঁ পিছত গোটেইকেইটা আছে এইকেইটা আহি আছে কুটলুংকৈ সেইখন টাউন বুলি কয় আৰু পুলিচ বজাৰৰ পালে অলপমান যাব লাগিব তো গৈ আছোঁ লাহে লাহে বহুত ভাগৰ লাগছে সেইখিনি আহি পাওঁতে তো যাই থাকোঁ ফাইনেলি আহি পালোঁ তাতে লেখা আছে আই লাভ শ্বিলং ফটোত যিবিলাক দেখা পাই আছিলোঁ এইবিলাক চব ৰিয়েলত চাই গান চান বজি আছে কপিৰাইট ক্লেইম নাহিলেই হ'ল খালি সেইকেইটা আই লাভ শ্বিলং কেনে মজা এইবিলাক আপোনালোকক দেখাই দি আছোঁ ইয়াত আহিলেও ফটো উঠা মানুহৰ ভিৰ চাওক তাতে কিমান ভিৰ হৈ আছে ফটো উঠা মানুহৰ পুৰা ভিৰ হৈ আছে ফটো উঠা চবেই ফটো উঠা আহি আছে আৰু বেছি টাইম খোলা নাথাকে 10টালৈকে খোলা থাকে 10টাৰ পিছত চব বন্ধ হৈ যায় আৰু কিবা কিবি দেখাব লগা আছে দেখাই দি আছোঁ আপোনালোকক চাই থাকক এই গাড়ীখন চাওক জীৱ কি বনাই দিছে বাজাৰত আহিছিলোঁ সব বন্ধ হৈ গ'ল আমাৰ আহোঁতে দেৰি হৈ গ'ল এতিয়া অলপ চলপ কিবা কিবি আছে কিন্তু যি ভাবি পেলাই আহিছিলোঁ সেইখিনি 30 টকা ভাবিৰ কাৰণে এখন চাই লৈ লওক কি বুলি কয় এখন উৰ্নি না কি বুলি কয় চুৰ্নি না কিবা বেলেগ বুলি কয় নেকি সব বন্ধ হৈ আছে দিনৰ ভাগত জোতাও আছে এইটো ভাল বস্তু চাবি নেকি নৰম দিছে চাইকেল আৰু চাওঁতে কি যায় কাপোৰ চাপোৰ আছে চব পাব সব বন্ধই হৈ গ'ল আমি আহোঁতেই দেৰি কৰি দিলোঁ এইটো আই লাভ শ্বিলঙৰ ডাইৰেক্ট ফ্ৰণ্টত আছে
এইবিলাক পুমাৰ ফাৰ্ষ্ট কপি মাল এইবিলাক 500 টকাত দি আছে 500 আপোনালোকে যদি আহে তেনে ইয়াৰ পৰা ল'ব পাৰে জোতাৰ কালেকশ্যনবিলাক মজা হয় না বেয়া নহয় কিন্তু মানে ফিল হয় আৰু আপোনালোকে যদি লয় এটা মোৰ অৰিজিনেল আছে কিন্তু এইটো ফিলটো হয় আৰু পিন্ধিবলৈ কিন্তু কমফৰ্টেবল পাব কিন্তু আপোনালোকে কি सेम स्टेप लग रहा है सेम टू सेम तो नहीं होगा इसमें होगा इसमें बढ़िया है इसका नहीं है इसका नहीं होगा इसका खाली बड़ा साइज है ये कितने नंबर का है ये आपका साइज का 9 नंबर है 9 नंबर मैं 10 नंबर लगे 500 500 सेल होल चल এটা ইহঁতে চাই লওক মোৰটো আছে 500 500 हाँ ये 6 नंबर का ये तो नहीं मिलेगा आपको सेम चाहिए 500 500 इधर यार पर ले लो या पुलाव ले लो तो नमस्ते को क्या बोलते हैं आप लोग नमस्ते कुबले यस ओके थैंक यू सो मच वेलकम এতিয়া যাওঁ ইয়াৰ পৰা লৈ ল'লোঁ পোলাও খাই হোটেলত যাম খাম খাই লৈ পেলাই শুই থাকিম আৰু ৰাতিপুৱা 6টা বজাত গৈ থাকিম ফাইনেলি তাৰে পৰা ওলালোঁ এতিয়া ৰুমত আহিলোঁ ৰুমত আহি বিৰিয়ানী চিৰিয়ানী আনিছোঁ এইকেইটা খাওঁ খাই লৈ পেলাই টোপনি যাওঁ বহুত ভাগৰ লাগি গৈছে একদম এতিয়া কালি ৰাতিপুৱা লগ পাই আছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই গুড নাইট আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আৰু এদিন লগ পাম আৰু মানে কালি লগ পাই আছোঁ মুখৰ অৱস্থা চাওক না এতিয়া ফেচ ৱাছ কৰি গা ধুই পেলাই শুম আৰু কোনোবা আহিছে দিয়ক বাই বাই